এতিয়া ভগৱানক পাবলৈ আমি কি কৰিব লাগিছে? ভক্তি ভক্তি কৰিব লাগিছে। গা পা ধুই আহিছা, আহিছো। ভাত পানী পোৱা মাৰি আহিছা, পুথি পঢ়াৰ আগত ভাত খাব নাপায় নহয়। একদম নাপায়। সেইকাৰণে আজি মই ভাত চাত নবনাইছো, ৰাতিৰ ভাত আছে ৰাতিপুৱাই মাৰি দিছো আৰু গা পা ধুই পুথি পঢ়িবলৈ আহিছো। তেতিয়া ভগৱানে দুখ নধৰিছে। ভাল কথা ক'লে বাপ। মানে পুথি পঢ়িলেও ভগৱানক পাইছা আৰু নাম গালেও ভগৱানক পাইছা। পুথি পঢ়িলে পুথি শুৱে শুৱে ভগৱান নামি আহিছে, নাম গালে নাম গাগে ভগৱান নামি আহিছে। মুঠতে আমি দুটাই যেন ভগৱানক পোৱাই দিছো আৰু এতিয়া আৰম্ভ কৰিছো। হাবি মাৰিছো জয় হৰি অ ভিন্দৌ। হিন্দু নহয় নেকি? ভিন্দৌ নহয় নেকি, গোবিন্দহে। হেই ভক্তিটো আচল কথা। ভিন্দকো মাতিব পাৰিছা, গোবিন্দকো মাতিব পাৰিছা। গোবিন্দটো কাৰোবাৰ ভিন্দৌ আছে, মই যি কৈছো তাকে শিকি যাবা। জয় হৰি অ ভিন্দৌ, আন যদি আমে আন অ ভিন্দৌ আন। অকমান পলম হ'ল দেই। ভুল হৈ আছে, লেচি কণী এডাল আনি পেলাই গোটেই খাও খাওক লগাই দিওঁ নেকি চাহ? নেপায় অভদ্ৰ। তেতিয়াহ'লে আৰম্ভ কৰোঁ। কৃষ্ণ। যোৱাকালি যিভাগ ক্লাছ হৈ গ'ল তাতে এজন ভক্তই বৰ সুন্দৰ কথা এটা ক'লে যে পুথি পঢ়িবলৈ কিন্তু আমাৰ উশাহ দীঘল হ'ব লাগিব। আমি তাৰ এটা প্ৰেক্টিচ কৰোঁ। আমি চবেই উশাহটো ল'ম, মই নোকোৱালৈকে ধৰি ৰাখিবা, মই যেতিয়া কম তেতিয়া আকৌ উশাহটো এৰি দিলেই হ'ল। এনেকে কৈ মোক চাই যাবা। অঁ, তেতিয়া মানে আমাৰ এই লাংটোৰ কেপাচিটিটো বাঢ়িব, দীঘলীয়া সুৰ দিবৰ কাৰণে দেই। দিয়ক আৰম্ভ কৰক, উশাহটো টানক। মই নোকোৱালৈকে নেৰিব। এই চব মানে ঐ এখেতৰ কি হ'ল? এখেতৰ কি হ'ল? আহকচোন বাপ, আহকচোন। উশাহটো এৰিবলৈ হাক দিছিলে যে। হেঁচি দে, হেঁচি দে। ঐ বাপ, প্ৰভু আহকচোন। হেৰি বাপ। জয় হৰি অ ভিন্দৌ, আন যদি আমি হে বাপ, আহকচোন। আহকচোন। হে বাপ, বেগেতে আহক। ইমান অলগদ্ধ মানুহ থাকেনে প্ৰভু? আপুনি এৰিব নিদিলে কাৰণে নেৰিলে কি উশাহটো। নেৰে, সি মোৰ একান্ত বাধ্য ছাত্ৰ। ই মানে মানুহটো চুইং গামৰ নিচিনা। তোমাৰ মিঠা চুবাইও ভাল লাগে, কিন্তু গিলিও দিব নোৱাৰা। কি হৈছে? ভিন্দৌ হেৰি, আজিলৈ ক্লাছ ছুটি দি দিলোঁ। আজিয়ে নহয়, চিৰদিনৰ বাবে ছুটি। কিয় ছাৰ? কিয় ছাৰ? চুপ বোলা। তেওঁ লোকক তেনেকে ক'ব নালাগিছিল নেকি? মোৰ ষ্টুডেণ্ট আছিল। চুপ থাকক। আৰু ঐ, তই ইয়াত কি কৰি আছ? যাওক।